শোভামণি দত্ত তামুলীৰ কবিতা ভগৱানক ব্লেকমেইলিং। আহা সকলোৱে মিলি ঈশ্বৰক ব্লেকমেইলিং কৰো, হত্যা কৰো, লুণ্ঠন কৰো, ব্যভিচাৰ কৰো। স্বাৰ্থসিদ্ধি হোৱাৰ পাছতহে অনুশোচনা কৰি প্ৰাৰ্থনা কৰো। দোষ মাৰ্জনা কৰা প্ৰভু চৰণে ধৰিছো, তোমাত শৰণ লৈছো, কাকুতি কৰিছো। বাহ, ঈশ্বৰকো আমি চলনা কৰিছো। ঈশ্বৰ মান্তি হৈছে। কি কৌশলেৰে ঈশ্বৰকো ব্লেকমেইলিং কৰিছো। শিশু নিৰ্যাতন কৰিছো, পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিছো, বাট বিচাৰি অবাটে গৈছো, ভুল বুলি জানিও সেই ভুলকে কৰিছো। তাৰ পাছত ঈশ্বৰক খাটিছো, ঈশ্বৰ ভক্ত বুলি নিজক দাবী কৰিছো, ঈশ্বৰক কৃপা ভিক্ষা মাগিছো। বাহ, কি কৌশলেৰে ঈশ্বৰক ব্লেকমেইলিং কৰিছো। পাপ কৰিছো, পুণ্য কৰিছো, তাৰ ভাগ নিজে নাৰাখি ঈশ্বৰত অৰ্পণ কৰিছো। পাপৰ ভাগ মোচন কৰিবলৈ মিনতি কৰিছো, কাকতি কৰিছো। ঈশ্বৰৰ গুণানুকীৰ্তন কৰি তেওঁক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিছো। ঈশ্বৰক সন্তুষ্ট কৰাৰ আত্মসন্তুষ্টিত বাৰে বাৰে আকৌ ভুলকেই কৰিছো। মানুহ নিচিনা অমানুহ হৈছো, মানুহ হৈ থকা মানুহক অমানসিক অত্যাচাৰ কৰিছো। তাৰ পাছত নেদেখাজনক খাটনি ধৰিছো। দেৱতা চতুৰ নে মানুহ, মানুহ শ্ৰেষ্ঠ নে দেৱতা, ঈশ্বৰকেই বিপাঙত পেলাইছো। কি সুন্দৰ কৌশলেৰে ঈশ্বৰকে আমি ব্লেকমেইলিং কৰিছো।